মোৰ মা পাপাক মই গোটেইখিনি মই দিবলৈ বিচাৰিম। মোৰ এই মুকুট সম্ৰাজ্ঞী মুকুট মোৰ মা নামত, মোৰ পাপাৰ নামত। বহুত বহুত ধন্যবাদ। লতাশিলৰ সম্ৰাজ্ঞী এইটো আচলতে প্ৰতিগৰাকীৰ নাচনী এটা বহুত ডাঙৰ সপোন হয় আৰু অৱশেষত মোৰ সেইটো সপোনটো আজি পূৰ্ণ হ'ল। মই আপোনালোক সকলোকে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথমতে মোৰ মা দেউতাক মই থেংক ইউ কৈছোঁ, মই ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু মোৰ দলৰ সদস্যসকলক আৰু মোৰ গুৰুসকলক মই বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। নাচিবলৈ আহিছোঁ যেতিয়া এটা বিশ্বাস এটা লৈ আহিছিলোঁ, পাওঁ নাপাওঁ সেইটো পিছৰ কথা, কিন্তু নিজৰ মনত এটা দৃঢ় বিশ্বাস লৈ আহিছিলোঁ আচলতে, মই এইবাৰ জয়ী হ'ম ইয়াত আৰু অৱশেষত সেয়াই সফল হ'ল। তাৰ বাবে মই বহুত বহুত ধন্যবাদ। হয় হয়। এই যাত্ৰাৰ বিষয়ে কি হ'ব? যাত্ৰা আচলতে সৰুৰ পৰাই নাচিবলৈ বহুত হেঁপাহ আছিলে আৰু মায়ে হাতত ধৰি ধৰি তেতিয়া বিহু শিকাবলৈ লৈ যায় আৰু ওচৰত যেতিয়া বিহু মেলাবিলাক পাতে তাত নাচিবলৈ ষ্টেজত উঠাই দিয়ে। তেনেকৈ আচলতে প্ৰথম আৰম্ভণি আৰু তাৰপাছতে প্ৰথমবাৰ গৈছোঁ দুলীয়াজানত এখন বিহুতলীত বিহু মাৰিবলৈ বুলি আৰু তাত মই প্ৰথম পুৰস্কাৰ পাইছিলোঁ আৰু সেইটোৰ পৰা মাহঁতৰ উৎসাহটো বেছি হ'ল মোতকৈ বেছি আৰু তাৰ পাছৰ পৰাই মোৰ এই যাত্ৰাটো সম্পূৰ্ণৰূপে এটা পূৰ্ণগতি লাভ কৰিলে আৰু হয় হয়। আচলতে এতিয়া দায়িত্বটো বেছিকৈ গধুৰ হৈ পৰিছে। আগতে আচলতে শিক্ষা কেতিয়াও সমাপ্তি নহয়, এয়া আচলতে আৰম্ভণিহে বুলি ক'ব পাৰি। যিহেতু বিহু সম্ৰাজ্ঞী এটা বহুত গধুৰ দায়িত্ব, ইয়াত বহুত কিছুমান কথা কওঁতে শিকাওঁতে মেলোঁতে হয়তো আগতে যদি কিবা ভুল ক্ৰুটি ৰৈ গৈছিলে, এতিয়া হয়তো মই গোটেইখিনি চালি জাৰি চাই মই সকলোৰে মাজত মই আগবঢ়াব লাগিব আৰু সেইকাৰণে মই নিজকে এতিয়া যিমান মই নিজে প্ৰস্তুত হৈ আছোঁ, ইয়াতকৈ মই বেছি নিজকে প্ৰস্তুত কৰিব লাগিব। মই 2015 চনত আহিছিলোঁ আৰু 2015 চনতে মই লতাশিলৰ ৰাণী লাভ কৰিছিলোঁ। সেইবাৰেই প্ৰথম আছিলে। মই সম্ৰাজ্ঞী সৰ্বমুঠ 3বাৰ প্ৰতিযোগিতাত মই অংশগ্ৰহণ কৰিছিলোঁ, 2018 চনত, 19 চনত আৰু এইবাৰ একেবাৰে 7 বছৰৰ পিছত কৰিছোঁ 2025 চনত আৰু এয়াই মোৰ সফলতা। হয় নিশ্চয়, মোৰ মা পাপাক মই গোটেইখিনি মই দিবলৈ বিচাৰিম। মোৰ এই মুকুট সম্ৰাজ্ঞী মুকুট মোৰ মা নামত, মোৰ পাপাৰ নামত।